কিচেন। আজি মই বনাব লৈছোঁ পংকজ মাছৰ ৰেচিপি। মই মাছ লৈছোঁ 500 গ্ৰামছ। তাৰ কাৰণে মই লৈছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ, বিলাহী সৰু সৰু চাইজৰ হয়, সেইটো কাৰণে মই 4টা লৈছোঁ, কেঁচা জলকীয়া, ধনিয়া আৰু স্প্ৰিং অনিয়ন। ইয়াতে লৈছোঁ গৰম মছলা, কাশ্মীৰী মিৰ্চ, নিমখ, আদা নহৰু পেষ্ট, হালধি আৰু জিৰা গুটি। এতিয়া মই মাছটো নিমখ দি অলপমান গৰম পানীত তিয়াই ৰাখিম। মাছখিনি মই অলপমান নিমখ দি পেলাই গৰম পানীত তিয়াই ৰাখিছোঁ, কাৰণ এই মাছটোৰ পৰা অলপমান স্মেল আহে। এনেদৰে যদি আমি থওঁ তেতিয়া স্মেলটো নাইকিয়া হৈ যাব। তেলখিনি গৰম হোৱাৰ পিছতে এতিয়া মই ইয়াতে গোটেই মছলাখিনি দি ভাজি ল'ম। অলপমান ভাজি লোৱাৰ পিছতে মই এতিয়া মছলাখিনি গলি যাবৰ কাৰণে অলপমান পানী এড কৰিম। দেখিছেনে আমাৰ মছলাখিনি কিমান ধুনীয়াকৈ গলি গৈছে। মছলাখিনি ৰেডি হোৱাৰ পিছত ইয়াতে মই এতিয়া মাছখিনি দি অলপমান সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। ইয়াতে মই অলপ কুহুমীয়া পানী ইউজ কৰিছোঁ।